তো গাইজ গুড মৰ্ণিং সকলোকে। তো আজি মই গৈ আছোঁ ছট পূজা চাবলৈ আৰু নেহৰুবালি ফিল্ডত ছট পূজা কেনেকুৱা হয় মই আপোনালোকক দেখুৱাম আজি। তো বলক আমি গৈ আছোঁ এতিয়া নেহৰুবালি ফালে। এতিয়া বৰ্তমান আছোঁ কলংপাৰৰ ছাইডত। তো গাইজ ঘাট পূজাত এটা ভাল লগা দৃশ্য মই আপোনালোকক এটা দেখাই আছোঁ। ঘাট পূজাত দেখা পাইছে জয় জুবিন দা ধুনীয়াকৈ গংগাৰ মাজত। তো গাইজ ঘাটত ঘাট পূজা আৰু যোনটো ছট পূজা হয় সেইটো অলৰেডি কালিৰ পৰা ঘৰতেই পতা হয় আৰু এতিয়া ইয়াত হৈ আছে ঘাট পূজা আৰু ইয়াত গংগাত গা ধুই সূৰ্য দেৱতাক পূজা অৰ্চনা কৰিছে আৰু ময়ো আছোঁ বৰ্তমান ইয়াত ঘাট পূজা চাবলৈ আহিছোঁ আৰু মই অলপ ইয়াৰ দৃশ্য মই আপোনালোকক অলপ দেখাই আছোঁ।